মৰমৰ ছাত্ৰসকল, আমি বৈচিত্ৰ্যময় অসম পাঠ্যপুথিৰ অন্তৰ্গত আহোমসকল পাঠটো আলোচনা কৰি আছিলোঁ আৰু ইতিমধ্যে আমি সতী জয়মতী লাচিত বৰফুকনৰ কথা আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম অসমৰ প্ৰথম অভিধান প্ৰণেতা টেঙাই মোহনৰ বিষয়ে। আহাচোন আমি তেওঁৰ বিষয়ে কিছু কথা জানি লওঁ। তোমালোকে নিশ্চয় হেমকোষ ৰচনাৰ আঁৰৰ কাহিনীবিলাক, হেমকোষ ৰচয়িতা হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে ভালদৰে জানা। আজি আমি জানিম আহোমসকলে তেওঁলোকৰ প্ৰচেষ্টাত পোনপ্ৰথমখন অসমৰ অভিধান কিদৰে প্ৰণয়ন কৰি উলিয়াইছিল আৰু তাৰ গুৰি ধৰিছিল পণ্ডিত টেঙাই মোহনে। তেওঁ পণ্ডিত বুলি অভিধা দিয়া হৈছে। পণ্ডিত টেঙাই মোহন ইংৰাজী 1715 চনত চৰাইদেউত জন্মগ্ৰহণ কৰিছিল আৰু কোন পৰিয়ালত জন্মগ্ৰহণ কৰিছিল? তেওঁ মহুং মাইচেউ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। আৰু কাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল? তেওঁ টকম্বৰীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁলোকৰ 3জন ককাইক ভায়েকৰ ভিতৰত টেঙাই মোহন আছিল সকলোতকৈ সৰু। এতিয়া কথাটো হৈছে কি পৰিস্থিতিত পৰিনো আহোম ৰাজত্বৰ শেষৰ ফালে অসমৰ প্ৰথমখন অভিধান প্ৰণয়ন কৰি উলিয়াবলগীয়া হৈছিল। আহোম ৰাজত্বৰ শেষৰ ফালে কি হৈছে? সচেতন আৰু বুদ্ধিজীৱী আহোমসকলে মহা সংকটত পৰিছিল। কাৰণটো হ'ল আহোম দৰবাৰত বিভিন্ন কাৰণত আহোম ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাই লাহে লাহে প্ৰসাৰ লাভ কৰিছিল। আমি ইতিমধ্যে জানো যে আহোমসকলৰ ভাষা আছিল টাই ভাষা আৰু আহোমসকলে অসমত ৰাজপাটত উঠিয়ে তেওঁলোকে অসমীয়া লোকসকলৰ লগত বা অসমৰ স্থানীয় লোকসকলৰ লগত মিলি যাবৰ বাবে ৰাজকীয় কাম কাজবোৰ টাই ভাষাৰ পৰিৱৰ্তে স্থানীয় ভাষা অসমীয়া ভাষা আদিত কৰিবলৈ ধৰিলে। আৰু কিন্তু তাৰ ফলত আহোম ভাষা কিন্তু ক্ৰমান্বয়ে অৱহেলিত হৈ গ'ল আৰু দৈনন্দিন কথা বতৰাৰ পৰাও আহোমসকলে আহোম ভাষাক অৱহেলিত কৰিলে আৰু স্থানীয় ভাষাবিলাক গ্ৰহণ কৰিলে। এনেস্থলত সচেতন বুদ্ধিজীৱী আহোমসকল চিন্তিত হৈ পৰিল এই বুলি যে এসময়ত আহোম ভাষাটো একেবাৰে নাইকিয়া হৈ যাব নেকি, লুপ্ত হৈ যাব নেকি? তেতিয়াতো অসমৰ ইতিহাসৰ এটা জীয়া সংস্কৃতি, এটা সভ্যতা হেৰাই যাব, নিঃশেষ হৈ যাব। সেই কাৰণে আহোমসকলে চিন্তা কৰিলে। লগতে আহোমসকল অসমলৈ আহোঁতেই সাহিত্য, বুৰঞ্জী, ধৰ্ম, নৈতিকতা, জ্যোতিষ, দৰ্শন আদি বিষয়ৰ অনেক পুথিবাজি লৈ আহিছিল। সেইবিলাক আছিল টাই ভাষাত। তদুপৰি আহোম ৰাজত্বৰ কালতো বিভিন্ন ধৰণৰ অনেক গ্ৰন্থ ৰচনা হৈছিল আৰু সেইবিলাকো টাই ভাষাতে ৰচনা কৰা হৈছিল এটা সময়লৈকে। এতিয়া আহোম সভ্যতা সংস্কৃতিৰ সকলো কথাই এই পুথিপাজিবোৰতে লিপিবদ্ধ হৈ আছিলে আৰু ভৱিষ্যত প্ৰজন্মই জানিবলৈ হ'লে টাই ভাষাত লিখিত এই পুথিপাজিখিনি পঢ়িব পাৰিব লাগিব। গতিকে যদিহে মানুহখিনিয়ে বা ভৱিষ্যত প্ৰজন্মই টাই ভাষাটো নাজানে, আহোম ভাষাটো শিকিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ সেই সংস্কৃতি, ধৰ্ম, নৈতিকতা, জ্যোতিষশাস্ত্ৰ সেই কথাবোৰ কেনেকৈ জানিব ভৱিষ্যত প্ৰজন্মই? সেই চিন্তাতে কি কৰিলে, ভাষাটো জীয়াই ৰাখিবলৈ তেওঁলোকে এখন অভিধান প্ৰণয়নৰ কাম হাতত ল'লে, আহোম অসমীয়া অভিধান। আৰু ক্ষমা কৰিবা, এখন আহোম অভিধানৰ প্ৰণয়নৰ কাম হাতত ল'লে। আৰু অভিধানত আমি জানো যে শব্দ থাকে আৰু সেই ভাষাটো জীয়াই ৰাখিবলৈ প্ৰথমে ধৰি ৰাখিব লাগিব শব্দবোৰ, আৰু সেই শব্দবোৰ ধৰি ৰাখিব লাগিব কাৰণে অভিধান প্ৰণয়নৰ কাম হাতত ল'লে। আৰু আনহাতে ভাষা ধৰ্ম নিৰ্বিশেষে, ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে ভাষাটো শিকিব পাৰে সেই উদ্দেশ্যে এই কাম হাতত লয়। পৰৱৰ্তী কথাখিনি আমি পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম। ধন্যবাদ।